হাই বন্ধুসকল, আপোনালোক আটাইকে এইটো চেনেললৈ স্বাগতম জনাইছোঁ। অন ভিডিঅ'বোৰৰ দৰে আমি এটি গুৰুত্বপূৰ্ণ বিষয় লৈ এইটো ভিডিঅ' আৰম্ভ কৰিছোঁ আৰু বিষয়টো হৈছে ডাক্তৰে দৰৱ লিখা কাগজখন অৰ্থাৎ দৰৱ লিখোঁতে বাওঁফালে কোণ ওপৰফালে কোণত এটা RX শব্দ লিখে আৰু সেই শব্দটো লিখে কিয়, অৰ্থাৎ RX লিখা শব্দটোৰ অৰ্থনো কি? তেনেহ'লে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তে চাওক, ডক্তৰে লিখা প্ৰেছক্ৰিপশ্যনত RX শব্দটোৰ দ্বাৰা আচলতে গুৰু বৃহস্পতি গ্ৰহক বুজোৱা হয় আৰু আৰটো কাটি দিয়ে। আপুনি তলৰ ফালে আৰৰ তলৰ ফালে চাব যাতে X বনাই আৰটো কাটি দিয়া হয় আৰু সেই কাটি দিয়া ডেজডালে ৰমানসকলৰ বিশ্বাস অনুসৰি বৃহস্পতি গ্ৰহৰ এজন সেৱকক প্ৰতিনিধিত্ব কৰে। তাৰমানে এইটো বুজোৱা হয় যে মই আপোনাৰ এজন সেৱক। আৰু সেয়ে আমি ক'ব পাৰোঁ যে অতীতকালত প্ৰেছক্ৰিপশ্যনখনত RX লিখাৰ জৰিয়তে ডক্তৰসকলে নিজ গুৰু বৃহস্পতিক স্মৰণ কৰিছিল আৰু স্মৰণ কৰাৰ উপৰিও প্ৰেছক্ৰিপশ্যনখনত হৈ যাব পৰা ভুলৰ পৰা ৰোগীসকলক ৰক্ষা কৰি তেওঁলোকৰ মংগল বা সেই ভুলৰ পৰা যাতে কোনো ধৰণৰ বিশেষ বেমাৰ আজাৰ নহয়, মংগল সাধন কৰিবলৈ তেখেতসকলে গুৰু বৃহস্পতিক প্ৰাৰ্থনা জনাইছিল। এইটো অতীতকালৰ ঘটনা। কিন্তু বৰ্তমান ইয়াৰ অৰ্থটো সেইটো বুলি ভবা হয় যদিও অন্য এটা অৰ্থ পোৱা যায় বৰ্তমান কালত, আৰু সেইটো হৈছে RX শব্দটোৱে এটা ৰোমান শব্দ ৰিচিপক বুজায় আৰু ইয়াৰ অৰ্থ হৈছে আপুনি লওক, বা ইংৰাজীত ক'লে আপুনি টেক ডাউন। অৰ্থাৎ এই টেক ডাউৰে এইটো বুজোৱা হৈছে যে প্ৰেছক্ৰিপশ্যনখনত যিখিনি বিধানত ঔষধখিনি দিয়া হৈছে আপুনি যথা সময়ত যথা নিয়মত আপুনি গ্ৰহণ কৰিব, আৰু সেই RX অৰ্থাৎ টেক ডাউৰে সেইটো অনুৰোধ কৰা হয় বা পৰামৰ্শ দিয়া হয় ৰোগীজনক। তেনেহ'লে বন্ধুসকল, আজি আমি শিকিলোঁ যে ডক্তৰে প্ৰেছক্ৰিপশ্যনখনত কিয় RX শব্দটো লিখে। বন্ধুসকল, আমি এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ অইন এটি ভিডিঅ' লৈ আপোনাৰ কাষলৈ আহি আছোঁ। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে বা এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ আমাৰ চেনেলৰ পৰা পোৱাটো যদি আপুনি আশা কৰে, তেনেহ'লে আমাৰ চেনেলটো নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰিব আৰু আমাক উৎসাহ জনাব। ধন্যবাদ।